এটা ভিডিঅ'ৰ অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাই মই অৰ্চনাই সকলোকে সুপ্ৰভাত জনাইছোঁ। ব্লগিং কৰা বা ভিডিঅ' কৰা তেনেকুৱা মোৰ অভিজ্ঞতা নাই, যদিও কেতিয়াবা মনৰ ভাৱবোৰ মই লিখোঁ, কিতাপত আকাৰে প্ৰকাশ কৰিব পৰা এতিয়াও হোৱা নাই। লিখোঁ, ডায়েৰী ফিল আপ কৰোঁ, মনৰ ভাৱবোৰ তাতে ব্যক্ত কৰোঁ, কিন্তু কেতিয়াও ভিডিঅ' আকাৰে বা ব্লগিং চিষ্টেমত মই কেতিয়াও কৰা নাই। এইটো মোৰ প্ৰথম প্ৰয়াস। কিবা ভুল হ'ব পাৰে, আপোনালোক সকলোৱে শুধৰাই দিব, আঙুলিয়াই দিব, চেষ্টা কৰিম আগলৈ ঠিকে ৰাখিবলৈ। আজি মই এই ভিডিঅ'টো এটা বিশেষ কাৰণ বুলি তেনেকুৱা নাই। আচলতে কিছুমান কথা যেতিয়া কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি, মনৰ ভাৱবোৰ যেতিয়া প্ৰকাশ কৰিব পাৰিলে কিছুমান ভাল লাগে। তো মই ভাবিলোঁ যে মই ভবা কিছুমান কথা যদি মই প্ৰকাশ কৰিব পাৰোঁ, তেতিয়াহ'লে মোৰ মনটো অকণহে পাতল লাগিব। প্ৰথম কথা, মোৰ মাৰ ঘৰ চাংচাৰিত আছিলে। বিয়াৰ আগত মই বহু বছৰ গুৱাহাটীত থাকিলোঁ। সময় হ'ল, উপযুক্ত বয়সত মা দেউতাই বিয়া দিলে আৰু বৰ্তমান মোৰ ৰঙীয়া বোৱাৰী। কিন্তু এতিয়া কথাটো হ'ল যে মই এইখিনি ক'বলৈ ভাবিছে এইবিলাক ক'বলৈ কিয় ভিডিঅ' বনাইছে। মই এইখিনি ক'বৰ কাৰণে ভিডিঅ' বনোৱা নাই। এটা কথা, সপোন বহুত আছিলে। যেতিয়া ছোৱালী অৱস্থাত সপোন সকলোৰে থাকে, মোৰো আছিলে। আকাশ চুব পৰা সপোন নহয় বা আকাশত চাং পতা সপোনো নহয়, সৰু সুৰা কিছু সপোন আছিলে। মোৰ যিখিনি ফ্ৰেণ্ড চাৰ্কল, মোৰ যিখিনি লগৰ আছিলে, সিহঁতে মোক জানে যে মোৰ সপোনবোৰ তেনেকুৱা আছিলে। যিহেতু মই কৰ্মসূত্ৰে গুৱাহাটীত আছিলোঁ, মই আছিলোঁ ৰিটেইল ছেক্টৰত আছিলোঁ। বহুত বেছি নহ'লেও খুব কম সময়ৰ ভিতৰতে এটা সাধাৰণ ষ্টাফৰ পৰা বহুত বেছি ওপৰলৈ নহ'লেও অকণ হ'লেও ওপৰলৈ উঠিছিলোঁ, য'ত মই সপোন দেখিব পাৰিছিলোঁ। তাৰপিছত বিয়া হোৱাৰ পিছত জব কৰি আছিলোঁ যদিও আমাৰ মাজলৈ কণমানিজনী অহাৰ আগমনত মই কৰ্মৰ পৰা অব্যাহতি ল'ব লগা হ'ল। কৰ্মৰ পৰা অব্যাহতি লোৱাৰ পিছতে মই ঘৰত থাকিলোঁ। ঘৰত থকাৰ পিছত এতিয়া তাই লাহে লাহে ডাঙৰ হ'ল। এতিয়া কথাটো হ'ল, তাৰ মাজত মোৰ যিখিনি লগৰ আছে বা মোৰ যিখিনি আছে, সিহঁতে ভাবে যে যিজনী ছোৱালীৰ এটা সময়ত সপোন আছিলে, যিজনী ছোৱালী নিজৰ জীৱনটোক লৈ ষ্ট্ৰাগল কৰিছিলে, খুব কম সময়ৰ ভিতৰতে আনতকৈ তাইক ওপৰত উঠি যাব এটা সাহস আছিলে, সেই ছোৱালীজনী হঠাৎ কি হ'ল বা কিয় স্তব্ধ হৈ গ'ল? স্তব্ধ মই এতিয়াও হোৱা নাই। সপোন এতিয়াও আছে। ডাঙৰ নহ'লেও সৰুৰ পৰা আকৌ আৰম্ভণি কৰাৰ এটা সপোন আছে। বিয়াৰ পিছত আমাৰ জীৱনলৈ বহুত ঘাত প্ৰতিঘাত আহিল আমাৰ দুয়োৰে জীৱনত। কাৰণ যিহেতু তেওঁ এটা সাধাৰণ দোকান এখন আছিলে, সৰু আৰু কিবাকিবি কৰি আছিলে, কিন্তু বিয়াৰ পিছত নানান সমস্যাই জানে কিবাকিবি হয়। তাই আমাৰ মাজলৈ আহিল। আমাৰ লকডাউনে আমাৰ জীৱনটো অকণমান খেলি মেলি কৰিলে। যিহেতু আমাৰ ইনকামৰ পথো বন্ধ হ'ল, তাই ডাঙৰ হ'ল, খৰচ বাঢ়ি গ'ল। কিন্তু তাৰ মাজতো মই মোৰ সপোনটোক হেৰাই যাব দিয়া নাই। বহুতে মোৰ লগত এতিয়াও সোধে যে তোৰ সপোনটো ঘৰত বহি থকা নাছিলে, গতিকে তই কিয় আছ? তই আকৌ জব জইন কৰ। মই জব জইন কৰিব পাৰোঁ, কিন্তু মই যদি জব জইন কৰোঁ, তেতিয়াহ'লে মই ছোৱালীজনী হৈ ইয়াত ৰাখিব লাগিব, নহয় মানুহজন মোৰ লগত যাব লাগিব, যিটো পচিবল নহয়। কাৰণ তেওঁ যিহেতু কৃষি কাৰ্যৰ লগত জড়িত বা তেওঁ এখন সৰু সুৰা কিবাকিবি কৰি থাকে, তেওঁ গুৱাহাটীত যে মোৰ লগত থাকিব নোৱাৰে, কাৰণ তেওঁৰ যিহেতু চাকৰি নাই। আৰু ছোৱালীজনী মই ইয়াত থৈ গ'লে মাতৃ হিচাপে সেইটো মোৰ মনে নলয় যে মই অকল মোৰ নিজৰ সপোনটো ফুলফিল কৰিবৰ কাৰণে ছোৱালীজনী পাকৰ পৰা বঞ্চিত মই কৰিব নোৱাৰোঁ। গতিকে মোৰ বন্ধু বান্ধৱী শুভাকাংক্ষীসকলক মই এতিয়াও কওঁ যে সপোনবোৰ মোৰ শেষ হোৱা নাই, সপোন মোৰ এতিয়াও আছে। হয়তো ভাবিছিলোঁ যে আৰম্ভণি মই ডাঙৰকৈ কৰিম, নাই। এতিয়া এটা কথা হয় যে এতিয়া মই যি শূন্যৰ পৰা এটা সময়ত বেছি নহয় অকণ ওপৰলৈ উঠিছিলোঁ, এতিয়া আকৌ সেই ছেইম শূন্যৰ পৰা যে এটা বিগ জিৰ' সেই জিৰ'ৰ পৰা মই 1-2 কৰি ওপৰত উঠিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু চেষ্টা মোৰ এতিয়াও বিয়াৰ পিছত বহুতে কয় বিয়াৰ পিছত কিয় স্তব্ধ হৈ গ'লি বা বিয়াৰ পিছত কিয় ষ্টপ হৈ গ'লি। মোৰ লগৰ কেইটামানে ফোন কৰে কিছুমান কামৰ কাৰণে যে তই আকৌ ষ্টাৰ্ট কৰ, কাৰণ তোৰ মাজত সেইখিনি টেলেণ্ট আছে। অফক'ৰ্ছ ময়ো জানো যে মোৰ মাজত টেলেণ্ট আছে, বহুত নহয়। যিহেতু লগৰবোৰে ভাবে যে আছে, আৰম্ভ কৰিব পাৰিলে নিশ্চয় মই তাক সাৰ্থক কৰিব পাৰিম। গতিকে মোৰ বন্ধু বান্ধৱীসকলক মই ক'ব বিচাৰোঁ
আকৌ মই নতুন উদ্যমেৰে, যিটো উদ্যমেৰে মই মোৰ যিটো কৰ্মজীৱনত যেতিয়া মই আৰম্ভণি কৰোঁ, যিটো উদ্যমেৰে মই ওপৰলৈ গৈছিলোঁ, সেই উদ্যমেৰে মই আকৌ কাম কৰিম। কিন্তু এতিয়া মোৰ এটা পাৰ্থক্য আহিল যে যিটো মোৰ সপোন আছিল যে ধৰক এটা বিগ বাজেট লৈ মই ব্যৱসায়ৰ লগত জড়িত হ'ম, মই এনেও চাকৰিৰ ওপৰত যাব বিচৰা নাছিলোঁ। তাৰ সময়ত মই কৈছিলোঁ সকলোকে যে মই কেইদিনমান কাম কৰিম, তাৰপিছত মই নিজৰ ব্যৱসায় এটা আৰম্ভ কৰিম, যি নহওক। গতিকে এতিয়াও কওঁ যে মই ব্যৱসায় আৰম্ভ কৰিম, খুব কম সময়ৰ ভিতৰত মই আৰম্ভ কৰিম। কিন্তু কিমানৰ পৰা কৰিম সেয়া মই নাজানো, একেবাৰে শূন্য বৰ্তমান মোৰ জীৱন। গতিকে শূন্যৰ পৰা মই আৰম্ভ কৰিব লাগিব। তাৰ ভিতৰত মোৰ এটা ডাঙৰ সম্পত্তি মোৰ ছোৱালীজনী, মোৰ মানুহজন। যদিও তেখেত আৰ্থিকভাৱে সচ্ছল নহয়, আমাক লঘোণ পৰিবলৈ কেতিয়াও দিয়া নাই, দুখত পৰিবলৈ দিয়া নাই। কিন্তু সকলোৰে সমান নহয়। বৰ্তমান দিন হয়তো কিছু আমাৰো বেয়াৰ ফালে। গতিকে মানুহজনৰ মই সাহস হয় আৰু মোৰ সাহস মানুহজন হয়। ছোৱালীজনী ভৱিষ্যতৰ কথা চিন্তা কৰি আকৌ নতুনকৈ মই ব্যৱসায় আৰম্ভ কৰিম। সৰুকৈ দেখুৱাম মই কি কৰোঁ, কেনেকৈ কৰোঁ, সকলো মই দেখুৱাম। মাথো আপোনালোকৰ মৰম, আশীৰ্বাদ, ভাল পোৱা মোৰ চিৰকাম্য। গতিকে অন্য এটা ভিডিঅ'ত মই আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কি কৰিম, কেনেকৈ কৰি আছোঁ, মই সকলো দেখুৱাই আছোঁ। ধন্যবাদ।